নমস্কাৰ। অসম সাহিত্য সভাৰ মুক্ত শিক্ষা পাঠ্যক্ৰম সংসদৰ অধীনত অসমীয়া ভাষা শিক্ষা পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলৰ যিসকলে অসমীয়া আখৰ, বানান, বৰ্ণ চিনি নাপায়, সেইসকলৰ বাবে এই ভিডিঅ'টি আগবঢ়োৱা হৈছে। এই ভিডিঅ'টিৰ সহায়ত আপোনালোকে অসমীয়া স্বৰবৰ্ণমালাৰ যি 11টা বৰ্ণ, সেই বৰ্ণকেইটি চিনি পাব আৰু পঢ়িবলৈ পৰা হ'ব। আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'বৰ বাবে মই ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োটা লিপিয়ে ব্যৱহাৰ কৰিছোঁ। অসমীয়া স্বৰবৰ্ণমালাখনৰ বিষয়ে জনাৰ আগতে আপোনালোকে অসমীয়া ভাষা, ধ্বনি আৰু বৰ্ণৰ বিষয়ে একেবাৰে চমুকৈ জানি লওক। অসমীয়া ভাষা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বুলিলে বৈদিক আৰু সংস্কৃত উভয়কে বুজায়। ইয়াৰ পৰা বিভিন্ন প্ৰাকৃতৰ জন্ম হৈছিল। প্ৰধান তিনিটা প্ৰাকৃত হ'ল মাগধী, মহাৰাষ্ট্ৰী আৰু সৌৰসেনী। পূব ভাৰতৰ প্ৰধান প্ৰাকৃত ভাষাটো আছিল মাগধী। তাৰ পৰাই কালক্ৰমত অসমীয়া ভাষাৰ উৎপত্তি হয়। ধ্বনি আৰু বৰ্ণ। ভাষাৰ মূল হ'ল ধ্বনি। ধ্বনি উচ্চাৰণ এটা জৈৱিক প্ৰক্ৰিয়া। ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত সংকেত বা মাতৰ উদ্ভৱ হয়। সেয়েই ধ্বনি। ধ্বনি জ্ঞাপক চিনবোৰকে বৰ্ণ বোলা হয়। বৰ্ণ দুবিধ, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ: অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ঋ, এ, ঐ, ও, ঔ। যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ু প্ৰবাহ বাধাপ্ৰাপ্ত নহয়, জিহ্বার সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে, তাকে স্বৰধ্বনি বোলে। এনে ধ্বনিসূচক চিনবোৰেই স্বৰবৰ্ণ। ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছেনে নাই মোক কমেণ্টত জনাব। যদি হৈছে, মই ইয়াৰ পিছত আপোনালোকৰ বাবে ব্যঞ্জন বৰ্ণ লৈ আহিম আৰু লগতে উষ্ম বৰ্ণ, অন্তস্থ বৰ্ণ, স্পৰ্শ বৰ্ণ এইসমূহো লৈ আহিম। আহকচোন এতিয়া এবাৰ স্বৰবৰ্ণমালাখন পঢ়োঁ।
স্বৰবৰ্ণ অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ